মই সুস্মিতা আপোনালোকৰ সৈতে আপোনালোকে চাই আছে ডেইৰী ফাৰ্ম অফ আছাম। চাওকচোন আমাৰ গাইজনী অলপ আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ। আমাৰ গাইজনীয়ে ৰখি থাকিব পৰা নাই, শুই থাকিব পৰা নাই, মানে ইমান পৰি আছে, ধাম ধুমকৈ পৰি আছে। চাওকচোন এই ঠাইখিনি কেনেকুৱা আছিলে আগৰ ভিডিঅ'ত আপোনালোকে চাব, আৰু এতিয়াৰ ভিডিঅ'টোক চাওকচোন কেনেকৈ হৈ গৈছে, ইমান পৰিছে তাই। চাওক ডাক্তৰ আহিছে, দাদাক মেডিচিন লিখি দি আছে, আনিবলৈ যাব এতিয়া। কিন্তু ইমান বেয়াকৈ মানে পৰি আছে, তাৰ কি হ'ল মানে কোনো ধৰিব পৰা নাই, ডক্তৰেও মানে ধৰিব পৰা নাই তাই কি হৈছে। ইমান পৰি আছে, ৰখি থাকিব পৰা নাই, শুই থাকিব পৰা নাই, মানে আকৌ তাই 6 মাহৰ গাভিনী হয়। মানে এতিয়া আমাৰ ভয় লাগি আছে, তাই কি ট্ৰিটমেণ্ট কৰিব পাৰি, তাইক কোনোবাই কমেণ্ট কৰি জনাব নেকি। তাই ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, আৰু পেচাবো কৰিব পৰা নাই, আৰু গোবৰো দিয়া নাই। মানে তাই কি হৈছে, মানে একো খোৱাও নাই। চাওকচোন ঘাঁহ চাহ আনি দি আছে, একোৱে খোৱা নাই। পানী দিছে, পানীও খোৱা নাই।